নমস্কাৰ, মই অন্য এটি ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ আৰু আজি একদম ভিডিঅ'টো নামঘৰৰ পৰাই আৰম্ভ কৰিলোঁ কিয়নো আমাৰ নামঘৰত প্ৰত্যেক বছৰৰ দৰে এইবাৰো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 574তম জন্মোৎসৱ ভাগ দুদিনীয়া কাৰ্যসূচীৰে আমি পালন কৰিবলৈ গৈ আছোঁ আৰু প্ৰত্যেক বছৰৰ দৰে নামঘৰত এইবাৰো ভাওনা ভাগ কৰা হ'ব আৰু সেয়ে আজি সকলো ভাৱৰীয়াই মিলি নামঘৰত শৰাই এভাগি আগবঢ়াইছে। আৰু ভাওনাভাগী এটি চৰিত্ৰত আমাৰ ল'ৰায়ো ভাও ধৰিব আৰু আপোনালোকে সকলোৱে যাতে আশীৰ্বাদ কৰে সিহঁতি ধুনীয়াকৈ কৰিব পাৰে। আৰু আজি আখৰা হৈ আছে আৰু এইফালে চাওকচোন দিহানাম যিহেতু দুদিনীয়া কাৰ্যসূচীয়ে পালন কৰা হ'ব আৰু প্ৰথম দিনাখন সাংস্কৃতিক কিছুমান অনুষ্ঠান কৰা হ'ব, তাৰ কাৰণে দিহানাম পৰিৱেশন কৰি থকা হৈছে। আৰু এইফালে মই আখৰা নোহোৱা আগতে সকলোকে চাহ তাহ দি ল'লোঁ আৰু চাহ তাহ দিয়াৰ পিছত অলপ সময় পিছতে আখৰা আৰম্ভ হ'ব। আৰু এইফালে আমাৰ সৰু সৰু ল'ৰাকেইজনে সেৱা ধৰিব লৈছে, আপোনালোকেও আশীৰ্বাদ কৰিব। সকলোকে চাহ দিয়াৰ পিছত এইফালে আমিও চাহ খাই ল'লোঁ আৰু আজি শৰাই দিয়া হৈছে কাৰণে হিঠমুঠিও সকলোৱে নামঘৰত একেলগে গ্ৰহণ কৰিব। এইফালে আমাৰ নামঘৰৰ আঁতৰিয়ে ধুনীয়াকৈ বনাই আছে আৰু অলপ সময় পিছতে যিহেতু আখৰা আৰম্ভ হ'ব, আখৰাৰ অকণমান দৃশ্য আজি আপোনালোককো দেখুৱাই দিছোঁ। মই অকণমানহে ভিডিঅ' কৰিছোঁ, গোটেইখিনি নকৰোঁ আজি যিহেতু বৰ আখৰা হ'বলৈ আছেই। এয়া চাওকচোন অকণমান আপোনালোকক দেখুৱালোঁ। হয়তো প্ৰায় 10টামানে বাজিবলৈ হ'ল আৰু এইফালে আমি সকলোৱে প্ৰসাদ চসাদ খোৱাৰ পিছত এইফালে সকলোৱে একেলগে মিলি হিঠমুঠিও গ্ৰহণ কৰিলে। আৰু আজি মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু এইফালে তামোল লৈ ল'লোঁ। তেন্তে আজিলৈ বাই।